Hey guys, good morning. মই হে স্বাগতম জনাইছো মোৰ YouTube চেনেল হিয়াৰ নতুন এটা ভিডিঅ'লে আশা কৰো ভিডিঅ'টো শেষৰলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পাব। এতিয়া বাজিছে ৰাতিপুৱা 7টা আৰু এই সময়খিনিৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছো। কি কৰো কি নকৰো দিনটো দেখাই যাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমি যাবলৈ ওলাইছো আমাৰ আপা ঘৰলে। দাদাৰ ল'ৰা এটা হ'ল খবৰ ল'বলৈ যাওঁ আৰু বতৰটো অলপ বেয়া বৰষুণ দি আছে কিন্তু এনেকৈ যাবলৈ ওলাইছে আৰু মোৰ লগত গৈ আছে মা আগত ৰখি আছে স্কুটি লৈ চাই থাকিব ভিডিঅ'টো। ঘৰ আহি পালোহি এতিয়া 9:30 সময় হৈছে আহি পাওঁতে দেৰি হ'ল ৰাস্তাত বৰষুণে পালে আৰু ৰৈ আহিব লগা হৈছে সেইকাৰণে অলপ দেৰি হৈ গ'ল আৰু এতিয়া আহি পাইছোহি দাদাৰ ল'ৰাটো দেখাম চাই থাকিব। এইটো আমাৰ পোৱালিটো
মজা লাগিছে Hey guys, এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছো আৰু আজি দাদা লৰাটো বাহিৰলৈ ওলাইছিলে তাত কি নিয়ম কৰে যিমান পাৰো হিমান দেখাবলৈ চেষ্টা কৰিলো আশা কৰো ভিডিওটো চাই ভাল পালে আৰু যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব যে ভিডিওটো চাই কেনে পালে আপুনি যদি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ